Sunita Randhara, welcome to Edulite Coaching. আজি আমি আলোচনা কৰিম vocabulary. ভিডিওটো বেছি দীঘল নহয়, ভিডিওটো শেষলৈকে চাব। এই ভিডিওটোত আমি আজি এটা আমোদজনক শব্দৰ সৈতে চিনাকি হ'ম। লগতে এই ভিডিওটোত মই এটা ট্ৰিক শেয়াৰ কৰিম কেনেকৈ মই vocabulary ইনক্ৰিজ কৰি আছো। I hope এই ট্ৰিকটো ব্যৱহাৰ কৰি আপোনালোকো উপকৃত হ'ব। So let's start the video. Listen আৰু hear. Listen আৰু hear মানে হৈছে শুনা, কিন্তু এই দুটা শব্দৰ মাজত পাৰ্থক্য আছে। Listen হৈছে যেতিয়া আমি কিবা এটা willingly শুনো বা ইচ্ছা কৰি শুনো, আৰু hear মানে হৈছে যেতিয়া কিবা এটা শব্দ আমাৰ কাণত পৰে। উদাহৰণ স্বৰূপে আপুনি এতিয়া মোৰ কথা শুনি আছে, you are listening to me, কিন্তু সেই একে সময়তে বিভিন্ন চৰাই-চিৰিকটিৰ মাত, গাড়ীৰ শব্দ বা বিভিন্ন শব্দ আপোনাৰ কাণত পৰিব পাৰে, যিবোৰ আপুনি ইচ্ছা কৰি শুনা নাই। তাৰ বাবে আমি ব্যৱহাৰ কৰিম hear। এই যে আমাৰ শ্ৰৱণ শক্তি থকাৰ কাৰণে কিছুমান শব্দ আমাৰ কাণত পৰিছে, আমি ইচ্ছা নকৰিলেও শুনা পাওঁ, তাৰ বাবে আমি ব্যৱহাৰ কৰোঁ hear। যেনে মই ডোৰবেলৰ শব্দ শুনিছিলো, I have heard the sound of doorbell। আমি ইচ্ছা কৰি শুনিলে listen আৰু এনেই কিছুমান শব্দ আমাৰ কাণত পৰিলে hear ব্যৱহাৰ কৰোঁ। For example, the girl is listening to music। The girl is listening to music। ছোৱালীজনীয়ে গান শুনি আছে। So ইয়াতে ছোৱালীজনীয়ে intentionally বা ইচ্ছা কৰি willingly গান শুনি আছে, গতিকে আমি listen ব্যৱহাৰ কৰিছো। আনহাতে কিছুমান শব্দ আমাৰ কাণত পৰা অৰ্থত আমি hear ব্যৱহাৰ কৰিম। I hear random noises in the park। I hear random noises in the park। মই পাৰ্কত কিছুমান অসংলগ্ন হুলস্থুল শুনিছো, বা মই পাৰ্কত কিছুমান অসংলগ্ন হুলস্থুল শুনো। এই এক্সাম্পল কেইটাত আমি দেখিছো যে ছোৱালীজনীয়ে গান ইচ্ছা কৰি শুনিছে আৰু মই পাৰ্কত হুলস্থুল হোৱা শব্দবিলাক মোৰ কাণতহে পৰিছে। See, look, watch। See মানে হৈছে দেখা, look মানে হৈছে চোৱা, আৰু watch মানে হৈছে চোৱা। See আমি ব্যৱহাৰ কৰোঁ কিবা এটা বস্তু আমি দেখিলো বা দেখো বা আমাৰ চকুত পৰে, এনেকুৱা অৰ্থত আমি see ব্যৱহাৰ কৰোঁ। Look আমি ব্যৱহাৰ কৰোঁ কিবা এটা বস্তু আমি ইচ্ছা কৰি চোৱাৰ অৰ্থত, যেতিয়া আমি intentionally আমি চাম তেতিয়া আমি ব্যৱহাৰ কৰোঁ look। আৰু watch আমি ব্যৱহাৰ কৰোঁ যেতিয়া কিবা এটা বস্তু আমি মন দি কিছু সময় ধৰি চাই থাকোঁ। উদাহৰণ স্বৰূপে আপুনি কিবা এটা বস্তু দেখিলে বা আপুনি কাৰোবাক দেখিলে, তেতিয়া আপুনি ব্যৱহাৰ কৰিব see। I saw you in the party। I saw you in the party। মই আপোনাক পাৰ্টিত দেখিছিলো। Look ব্যৱহাৰ কৰিম আমি যেতিয়া কিবা এটা বস্তু আমি intentionally চাই থাকোঁ। যেনে I am looking at the picture। I am looking at the picture। মই ছবিখনলৈ চাই আছো। Watch আমি ব্যৱহাৰ কৰিম যেতিয়া আমি কিবা এটা বস্তু কিছু সময় ধৰি মন দি চাই থাকোঁ বা কিবা এটা ভিজুৱেলাইজ বস্তু আমি চাই থাকোঁ। যেনে আমি যেতিয়া চিনেমা চাম বা যিকোনো ভিডিঅ' চাই থাকিম, তেতিয়া আমি ব্যৱহাৰ কৰিম watch। For example, আপুনি ক'ব পাৰে এতিয়া I am watching Edulite Coaching's video। ইয়াত আমি দেখিলো যে see মানে হৈছে কিবা এটা বস্তু দেখা। I saw her in the mall। I saw her in the mall। মই তেওঁক মলত দেখিছিলো। আমি ইয়াতে see past form saw ব্যৱহাৰ কৰিছো কিয়নো ঘটনাটো অতীতত ঘটি গৈছে। Look মানে হৈছে আমি কিবা এটা intentionally বা ইচ্ছা কৰি চোৱা। The girl is looking through the window। The girl is looking through the window। ছোৱালীজনীয়ে খিৰিকীৰে চাই আছে। Watch মানে হৈছে কিবা এটা বস্তু মন দি কিছু সময় ধৰি চাই থকা
বা ভিজুৱেলাইজ বস্তু চাই থকা যেনে the man is watching television the man is watching television ইয়াতে মানুহজনে টিভি চাই থকাটো কিছু সময় ধৰি চলি আছে বা টিভিটো এটা ভিজুৱেলাইজ বস্তু sink আৰু drown sink আৰু drown মানে হৈছে পানীত ডুব যোৱা কিন্তু দুটাৰ মাজত পাৰ্থক্য আছে পানীত ডুব যোৱা অৰ্থত আমি sink ব্যৱহাৰ কৰো আৰু পানীত ডুব গৈ মৰা অৰ্থত আমি drown ব্যৱহাৰ কৰো এজন ব্যক্তি পানীত ডুব গল বুলি ক'বলৈ আমি sink ব্যৱহাৰ কৰিম আৰু এজন ব্যক্তি পানীত ডুব গৈ ঢুকাল বুলি ক'বলৈ আমি drown ব্যৱহাৰ কৰিম উদাহৰণস্বৰূপে the boat sank beneath the waves the boat sank beneath the waves ঢৌবোৰৰ তলত নাওখন ডুবি গৈছিল ইয়াতে নাওখন ডুবি যোৱাৰ কথা কোৱা হৈছে ইয়াত যাত্ৰী হতাহত হৈছে নহৈছে সেই কথা উল্লেখ কৰা হোৱা নাই গতিকে যেতিয়া কিবা এটা বস্তু ডুবি যোৱাৰ কথা ক'ব আমি sink ব্যৱহাৰ কৰিম ইয়াতে মই sinkৰ past form sank ব্যৱহাৰ কৰিছো কিয়নো সেন্টেন্সটো past tenseত আছে drown ডুবি মৰা অৰ্থত আমি drown ব্যৱহাৰ কৰো his father drowned in a pond yesterday his father drowned in a pond yesterday তাৰ দেউতাক কালি পুখুৰীত ডুবি ঢুকাল ইয়াত পুখুৰীত ডুবিল বুলি ক'ব পাৰি কিন্তু আমি সেন্টেন্সটো যেতিয়া শুনিম বুজিম যে তেওঁ পুখুৰীত ডুবি ঢুকাইছে এটা ক্ষেত্ৰত আমি drown ব্যৱহাৰ কৰো আমি যদি ইন্টেনশনালি কাৰোবাক হত্যা কৰিবলৈ পানীত বা তেনেকুৱা লিকুইডত ডুবাও তেতিয়াও আমি drown ব্যৱহাৰ কৰো উদাহৰণস্বৰূপে the police investigative officer said that the lady was drowned police investigative officer জনে কৈছে যে মহিলাগৰাকীক ডুবাই হত্যা কৰা হৈছিল ইয়াতে আমি মহিলাগৰাকীক হত্যা কৰা হৈছিল সেই পাৰ্টটো পেসিভ ভয়েসত লিখিছো ভয়েস এণ্ড সাউন্ড ভয়েস আৰু সাউন্ড মানে হৈছে শব্দ ভয়েস আৰু সাউন্ডৰ মাজত পাৰ্থক্য আছে যিকোনো লিভিং বিঙৰ মুখৰ পৰা ওলোৱা শব্দক আমি ভয়েস বুলি কওঁ আৰু যিকোনো নন লিভিং বিঙৰ পৰা ওলোৱা শব্দক আমি সাউন্ড বুলি কওঁ উদাহৰণস্বৰূপে চৰাই-চিৰিকটিৰ মাত জীৱ-জন্তুৰ মাত বা মানুহৰ মাত বুজাবলৈ আমি ভয়েস ব্যৱহাৰ কৰিম অন্য হাতেদি আন কোনো মাধ্যমৰ পৰা ওলোৱা শব্দক আমি সাউন্ড বুলি কম টিভিৰ মাত ৰেডিঅ'ৰ মাত হেবিলাক মানুহৰ মাত হলেও আমি কিন্তু ভয়েস বুলি নকওঁ যেতিয়া যিকোনো মাধ্যমৰ পৰা ওলাই মানুহৰ মাত হলেও তাক কিন্তু আমি সাউন্ড বুলিহে কম লাউড স্পিকাৰৰ পৰা ওলোৱা মানুহৰ কথাবাৰ্তাকো আমি সাউন্ড বুলিহে কম ভয়েস বুলি নকওঁ উদাহৰণস্বৰূপে মই কৈ থকা কথাখিনি ভয়েস কিন্তু আপুনি যদি ভিডিঅ'ত এই কথাখিনি শুনে সেইখিনি কিন্তু সাউন্ড হে হ'ব ফৰ এক্সাম্পল the voice of cuckoo is saccharine the voice of cuckoo is saccharine কুলি চৰাইৰ মাত বৰ শুৱলা ইয়াতে লিভিং বিঙৰ পৰা ওলোৱা শব্দৰ কথা কোৱা হৈছে বা মাতৰ কথা কোৱা হৈছে সেইবাবে আমি ভয়েস ব্যৱহাৰ কৰিম আনহাতেদি নন লিভিং বিঙৰ পৰা ওলোৱা শব্দক আমি সাউন্ড বুলি কম ফৰ এক্সাম্পল the sound of dhul is very pleasant the sound of dhul is very pleasant ইয়াতে কোৱা হৈছে যে ঢোলৰ শব্দ বৰ সুখজনক বা সুখদায়ক বা আনন্দদায়ক ঢোল যেহেতু নন লিভিং বিং সেই কাৰণে আমি ব্যৱহাৰ কৰিছো সাউন্ড
ইনজিওৰ আৰু উণ্ড ইনজিওৰ আৰু উণ্ড মানে হৈছে আঘাতপ্ৰাপ্ত বা আঘাত পোৱা নাউন বা ভাৰ্ব দুইটা ক্ষেত্ৰতে ইয়াক ব্যৱহাৰ কৰা হয় ইনজিওৰ আৰু উণ্ড দুইটাৰ মিনিং আঘাতপ্ৰাপ্ত বা আঘাত পোৱা হলেও দুইটাৰ মাজত কিন্তু পাৰ্থক্য আছে ইনজিওৰ আমি ব্যৱহাৰ কৰো দুৰ্ঘটনাত পতিত হৈ আঘাত পালে বা কোনো অবজেক্টৰ দ্বাৰা আঘাত পালে আমি ইনজিওৰ ব্যৱহাৰ কৰো আনহাতে ওণ্ড আমি ব্যৱহাৰ কৰো কোনোবা মানুহৰ দ্বাৰা আক্ৰমণ হৈ দুখ পালে মানে কোনোবা মানুহে মাৰি আঘাত কৰিলে আমি ওণ্ড ব্যৱহাৰ কৰিম আৰু দুৰ্ঘটনাত পতিত হৈ দুখ পালে আমি ইনজিওৰ ব্যৱহাৰ কৰিম ইনজিওৰ আৰু ওণ্ড ভাৰ্ব হিচাপে ব্যৱহাৰ হলে ই আঘাত পোৱা বুজাব আৰু নাউন হিচাপে ব্যৱহাৰ হলে আঘাতপ্ৰাপ্ত ব্যক্তিজন বুজাব উদাহৰণস্বৰূপে 3 students were injured in the accident 3 students were injured in the accident ইয়াত injured ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু সেন্টেন্সটো আমি পেসিভ ভয়েসত লিখিছো The injured students were taken to the hospital The injured students were taken to the hospital ইয়াত injured নাউন হিচাপে ব্যৱহাৰ হৈছে আঘাতপ্ৰাপ্ত ছাত্ৰ কেইজনক হস্পিটাললৈ লৈ যোৱা হৈছিল ওণ্ড আমি ব্যৱহাৰ কৰো মানুহৰ দ্বাৰা আক্ৰমণ হৈ আঘাত পালে His father was wounded in the terrorist attack His father was wounded in the terrorist attack তাৰ দেউতাক সন্ত্ৰাসবাদী আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল বা আঘাত পাইছিল বা আহত হৈছিল ইয়াতে ওন শব্দটো ব্যৱহাৰ কৰা হৈছে ভাৰ্ব হিচাপে ওন আমি নাউন হিচাপেও ব্যৱহাৰ কৰো উদাহৰণস্বৰূপে The wounded man was taken to GMCH আঘাতপ্ৰাপ্ত লোকজনক GMCH লৈ যোৱা হৈছিল আৰু এটা ক্ষেত্ৰত আমি উন ব্যৱহাৰ কৰো উন মানে হৈছে ঘা The wound of my leg is not healing ইয়াতে wound নাউন হিচাপত ব্যৱহৃত হৈছে মোৰ ভৰিৰ ঘা টুকুৰা শুকুৱা বা আৰোগ্য হোৱা নাই ভিডিওটোৰ আৰম্ভণিতে মই এটা কথা কৈছিলো যে মই এটা ট্ৰিক শেয়াৰ কৰিম how I am increasing my vocabulary তাৰ এটা ট্ৰিক হৈছে মই vocabulary increase কৰাৰ এটা ট্ৰিক হৈছে by replacing the word very আমি প্ৰতিটো ক্ষেত্ৰতে very ব্যৱহাৰ কৰো very beautiful very cute very sweet আমি very ব্যৱহাৰ নকৰিলে এটা নতুন ৱৰ্ড জানিব পাৰো যেনে very beautiful ৰ ঠাইত আমি ক'ব পাৰো gorgeous very cute ৰ ঠাইত আমি ক'ব পাৰো adorable আৰু এই ভিডিওটোত মই এটা ৱৰ্ড ব্যৱহাৰ কৰিছো saccharine মানে হৈছে very sweet গতিকে আমি প্ৰতিটো ক্ষেত্ৰতে জাস্ট very ৰিপ্লেস কৰি এটা নতুন শব্দ জানিব পাৰো তাৰ বাবে আমি জাস্ট গুগল কৰিলেই হ'ব very cute synonym very sweet synonym সো আহক আমি very ৰিপ্লেস কৰি এটা নতুন ভকেবুলাৰি কইন কৰো ভিডিওটোৰ আৰম্ভণিতে মই কৈছিলো আমি আজি এটা আমোদজনক শব্দ শিকিম আজি আমি শিকিব লগা আমোদজনক শব্দটো হৈছে টেক্সট্ৰোভাৰ্ট আমি ইন্ট্ৰোভাৰ্ট শুনিছো এক্সট্ৰোভাৰ্ট শুনিছো কিন্তু হয়তো বহুতে টেক্সট্ৰোভাৰ্ট শুনা নাই টেক্সট্ৰোভাৰ্ট মানে হৈছে যিজন মানুহে টেক্সটত কথা পাতি বা মেছেজত কথা পাতি ভাল পায় টেক্সটত বা মেছেজত কথা পাতি ভাল পোৱা মানুহজনক টেক্সট্ৰোভাৰ্ট বুলি কোৱা হয় I used to be a textrovert during my college life. I used to be a textrovert during my college life. So, আপুনিও যদি textrovert comment কৰি জনাবলে নাপাহৰিব। So, আজি ভিডিওত ইমানেই আছিল। আমি আকৌ নতুন ভিডিও লৈ আহিম। Keep watching Edulite Coaching's video. Thank you.
ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব and don't forget to hit that bell icon to get the notifications. Thank you.